নমস্কাৰ, আপোনালোক সকলোকে এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি সাউথ এছিয়াৰ ওপৰত 10টা MCQ আলোচনা কৰিম। আৰু একেবাৰে লাষ্টত আপোনালোকৰ বাবে 3টা কুৱেশ্যন হোমৱৰ্কো আছে। গতিকে বলক ক্লাছটো আৰম্ভ কৰোঁ। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1। মাটিকালিৰ দিশৰ পৰা দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? অপশ্যন এ দিছে পাকিস্তান, অপশ্যন বি ভাৰত, অপশ্যন চি বাংলাদেশ, অপশ্যন ডি নেপাল। তো ইয়াৰ এনসাৰটো হৈছে অপশ্যন বি ভাৰত। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 2। সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো ইয়াত সাৰ্ক মানে SAARC। তো এইটো হ'ব সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্পৰেশ্যন। তো এইটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ দিছে নতুন দিল্লী, ঢাকা, কলম্বো, কাঠমাণ্ডু। তো ইয়াৰ এনসাৰটো হৈছে অপশ্যন ডি কাঠমাণ্ডু। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 3। তলৰ কোনখন দক্ষিণ এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ? অপশ্যন এ ভূটান, অপশ্যন বি শ্ৰীলংকা, অপশ্যন চি নেপাল, অপশ্যন ডি আফগানিস্তান। তো ইয়াৰ এনসাৰটো হৈছে অপশ্যন বি শ্ৰীলংকা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 4। কোনখন প্ৰধান নদী ঘাইকৈ পাকিস্তানৰ মাজেৰে বৈ গৈছে? অপশ্যন এ গংগা, ব্ৰহ্মপুত্ৰ, হিন্দু, যমুনা। তো ইয়াৰ এনসাৰটো হৈছে অপশ্যন চি হিন্দু। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 5। দক্ষিণ এছিয়াৰ কোনখন দেশক ব্ৰজপ্ৰপাতৰ দেশ বুলি জনা যায়? অপশ্যন এ নেপাল, অপশ্যন বি ম্যানমাৰ, অপশ্যন চি ভূটান, অপশ্যন ডি মালদ্বীপ। তো ইয়াৰ এনসাৰটো হৈছে অপশ্যন চি ভূটান। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 6। বাংলাদেশৰ মুদ্ৰা কি? ৰুপী, টাকা, ৰুফিয়া, গুলট্ৰুম। তো ইয়াৰ এনসাৰটো হৈছে অপশ্যন বি টাকা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 7। 1971 চনলৈকে কোনখন দক্ষিণ এছিয়াৰ দেশক পূব পাকিস্তান বুলি জনা গৈছিল? অপশ্যন এ আফগানিস্তান, অপশ্যন বি শ্ৰীলংকা, অপশ্যন চি নেপাল, অপশ্যন ডি বাংলাদেশ। তো ইয়াৰ এনসাৰটো হৈছে অপশ্যন ডি বাংলাদেশ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 8। মাটিকালি আৰু জনসংখ্যা দুয়োফালৰ পৰাই দক্ষিণ এছিয়াৰ আটাইতকৈ সৰু দেশ কোনখন? মালদ্বীপ, ভূটান, শ্ৰীলংকা, নেপাল। তো ইয়াৰ এনসাৰটো হৈছে অপশ্যন এ মালদ্বীপ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 9। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট চীন আৰু কোনখন দক্ষিণ এছিয়াৰ দেশৰ সীমান্তত অৱস্থিত? অপশ্যন এ ভাৰত, অপশ্যন বি ভূটান, অপশ্যন চি নেপাল, অপশ্যন ডি পাকিস্তান। তো ইয়াৰ এনসাৰটো হৈছে কি অপশ্যন চি নেপাল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 10। এইটো লাষ্ট কুৱেশ্যন। তলৰ কোনখন দেশ সম্পূৰ্ণৰূপে স্থলবেষ্টিত? তো অপশ্যন এ দিছে আফগানিস্তান, অপশ্যন বি বাংলাদেশ, অপশ্যন চি শ্ৰীলংকা, অপশ্যন ডি পাকিস্তান। তো ইয়াত স্থলবিশিষ্ট মানে হৈছে লেণ্ডলক। তো লেণ্ডলক কোনখন হ'ব? এইটো হ'ব অপশ্যন এ আফগানিস্তান। তো এইটো মনত ৰাখিব ভালদৰে, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। গতিকে আজি এইখিনি কুৱেশ্যনে আছিলে। এতিয়া আৰু 3টা কুৱেশ্যন আপোনালোকৰ হোমৱৰ্কৰ কাৰণে মই আনিছোঁ। সেই 3টা কুৱেশ্যন আপোনালোকে এনচাৰটো কমেণ্ট বক্সত লিখি দিব। তো কুৱেশ্যন কেইটা হৈছে, প্ৰথম যিটো কুৱেশ্যন আছে, তলৰ কোনখন দেশ দক্ষিণ এছিয়াৰ অন্তৰ্গত নহয়? এ নেপাল, ম্যানমাৰ, ভূটান, মালদ্বীপ। তো এনচাৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি দিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, কোনখন পৰ্বতমালাই ভাৰতীয় উপমহাদেশক তিব্বত মালভূমিৰ পৰা পৃথক কৰে? কাৰাকোৰাম, হিমালয়, সিন্ধুকুশ, পশ্চিম ঘাট। তো ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্টত কৈ দিব। তাৰপিছত ভূটানৰ ৰাজধানী চহৰখনৰ নাম কি? কাঠমাণ্ডু, ঢাকা, থিম্ফু, কলম্বো। তো এইটোৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাই দিব।
গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি কুৱেশ্যনে আছিলে। তো আজিৰ কাৰণে ধন্যবাদ। লগ পাম আকৌ আন এটা ভিডিঅ'ত। ধন্যবাদ।